বন্ধুসকল, আমি আজি গৈ আছোঁ মৰিগাঁৱৰ মাজমজিয়াৰ পৰা প্ৰায় 9-10 কিলোমিটাৰ দূৰত্বৰ বখৰাৰ মহেশ ধামলৈ। চাওক, আমি বৰ্তমান ৰাস্তাৰে আহি আছোঁ। মই ছাইডৰ যি পাহাৰবিলাক আছে মই দেখুৱাইছোঁ। চাওক, ধুনীয়া পৰিৱেশ এটাৰ মাজত আমি বৰ্তমান আহি আছোঁ। নিজকে গৌৰৱ কৰিছোঁ, আমাৰ মৰিগাঁও জিলাটো যেন ইমান ধুনীয়া পৰিৱেশ আছে, ইমান প্ৰাকৃতিক দৃশ্য আছে। চাওক, কি ধুনীয়া পৰিৱেশৰ মাজতে আমি বৰ্তমান আহি আছোঁ। বন্ধুসকল, পাই গ'লোহি। চাওক, এইখন হৈছে মূল গেট আৰু লগতে এখন দোকান আছে। ইয়াতে সকলো সামগ্ৰী পোৱা যায়। চাওক, বাওঁকাষে নন্দী মহাৰাজ। দেখিছে আপোনালোকৰ ধুনীয়া পৰিৱেশৰ মাজত এটা পাহাৰৰ যিটো মন্দিৰ আছে, বহুত ভক্ত সমাগম হয় ইয়াত। মহেশ ধামলৈ বৰ্তমান মই আহি আছোঁ। আপোনালোকে চাওক, কি ধুনীয়া পৰিৱেশ এটাত আমি বৰ্তমান আছোঁ। পাহাৰৰ ওপৰত উঠি আহিব লগা হৈছে, ভৰি বিষাইছে যেনিবা, তথাপিও মন্দিৰ দৰ্শন কৰিবলৈ বা ভগৱানক লগ পাবলৈ কষ্টটো কৰিবই লাগিব। চাওক, কি ধুনীয়া পৰিৱেশ। আমাৰ মৰিগাঁৱৰ পৰা বেছি দূৰ নহয়, মাজমজিয়াৰ পৰা 8-10 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব। মই সঠিক বাইকত মিটাৰটো নাচালোঁ। আহক, এদিন সকলোৱে চাবহি। মই খটখটিৰে বাবাৰ ধামলৈ আগবাঢ়ি গৈ আছোঁ। ভক্তপ্ৰাণ ৰাইজৰ কাৰণে ৰাস্তাটোৰ কাম চলি আছে বৰ্তমান, খটখটিৰ কাম। আহক, আমি আগবাঢ়ি গৈ থাকোঁ। ৰাস্তাৰ মাজত এডাল প্ৰকাণ্ড গছ পৰি আছে, ওপৰে পাৰ হৈ যাব লাগিব। পাৰ হৈ আহিলোঁ। আমি আগবাঢ়ি গৈ আছোঁ। ভৰি বিষাইছে, মনটোও ভাল লাগিছে। ওচৰ কাষ চাপি আহি আছোঁ মেইন মন্দিৰলৈ। ভাগৰো লাগিছে। পাই গ'লোহি আমি। এইটো হৈছে মহেশ ধামৰ মূল গেটৰ পৰা আমি সোমাই আহি আছোঁ। আহক, খটখটিৰে আগবাঢ়ি যাওঁ। আমি বৰ্তমান কৈলাশত আহি আছোঁ। বাবা, আহক, আমি এই সুৰংগেদি পাহাৰৰ ওপৰ চলালৈ যাওঁ। দেখিছে নহয় এই সুৰংগেদি? এইটো হৈছে পাহাৰৰ একেবাৰে ওপৰলৈ যাব পাৰি। ইয়াত ধুনীয়া পৰিৱেশ, গোটেই মৰিগাঁওখন দেখা পোৱা যায় ইয়াৰ পৰা। ভাল লাগে, ইয়াত আহি বহুত ভাল লাগে। মোৰ বন্ধুকেইজনো আহিছে লগত। এতিয়া যাম আৰু এটা ইয়াতে পাহাৰৰ ওপৰ চূড়াত আছে জগন্নাথ মন্দিৰ। আমি জগন্নাথ মন্দিৰলৈ বৰ্তমান গৈ আছোঁ। আহক, মোৰ লগতে সকলোৱে এপাক উপভোগ কৰক জগন্নাথ মন্দিৰ। জগন্নাথ মন্দিৰলৈ যাওঁতে এটা নামঘৰ পালোঁ। নামঘৰটো এপাক দৰ্শন কৰিছোঁ। আহক, আমি ইয়াৰ পৰা আগুৱাই যাওঁ জগন্নাথ মন্দিৰলৈ। জগন্নাথ মন্দিৰলৈ পাহাৰৰ একেবাৰে ওপৰ চূড়াত অৱস্থিত। দেখিছে কি ধুনীয়া সমভূমি। চাওক, মই দেখাই দিছোঁ। এইখনেই দৌলযাত্ৰাত ব্যৱহাৰ কৰা ৰথ। ইয়াক সময়ত আটক ধুনীয়াকৈ সজাই লোৱা হয়। আহক, আমি আগুৱাই যাওঁ ৰং বিৰঙেৰে জকমককৈ ফুলি থকা এখনি ফুলনি বাগিচালৈ। চাওঁ, ইয়াত বিভিন্ন ধৰণৰ ফুলেৰে উপচি আছে। চাওক, একেলগে এবাৰ আপোনালোকৰ লগতে ময়ো উপভোগ কৰোঁ এই ধুনীয়া পৰিৱেশটো। চাওক, ভিডিঅ'টো চাই কেনেকুৱা পালে মোক নিশ্চয় জনাব। লগতে লাইক কৰিব,
কমেণ্ট কৰিব আৰু মোৰ দিগন্ত ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।